নমস্কাৰ। আমাৰ বিদ্যালয়সমূহত শিক্ষা সপ্তাহ চলি আছে আৰু আজি শিক্ষা সপ্তাহৰ পঞ্চম দিন। আজিৰ দিনটোৰ বিষয়বস্তু হ'ল দক্ষতা আৰু ডিজিটেল দিন। আৰু তাৰ বাবে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ হস্তশিল্পৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মাটি আৰু বাঁহেৰে বিভিন্ন ধৰণৰ প্ৰয়োজনীয় আহিলা বনাব দিওঁ। আৰু আমাৰ বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰে আৰু এয়া ছাত্ৰ ছাত্ৰীসকলে মাটিৰে আহিলা বনাবলৈ চেষ্টা কৰি আছে। আৰু তাৰ লগতে আমি ছাত্ৰ ছাত্ৰীসকলক ডিজিটেল পাঠ্যক্ৰম কেনেকৈ গ্ৰহণ কৰে তাৰ বিষয়েও অৱগত কৰোঁ। আমাৰ বিদ্যালয়ত যিহেতু প্ৰজেক্টৰ নাই, সেয়ে আমি মোবাইল ফোন আৰু চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা টেবলেটত কেনেদৰে ডিজিটেল ক্লাছ কৰিব পাৰি বা গ্ৰহণ কৰিব পাৰি ছাত্ৰ ছাত্ৰীসকলক দেখুৱাওঁ। আৰু তাৰপিছতে আমি এই হস্তশিল্প মাটি আৰু বাঁহেৰে ছাত্ৰ ছাত্ৰীসকলক আহিলাসমূহ বনাব দিওঁ। ছাত্ৰ ছাত্ৰীসকলে মাটিৰে আহিলা বনোৱাৰ চেষ্টা কৰি আছে, নিজৰ ইচ্ছা অনুযায়ী আহিলাবোৰ বনাইছে। এয়া গোটেইখিনি ছাত্ৰ ছাত্ৰীয়ে ইয়াতে অংশগ্ৰহণ কৰিছে। ক্লাছ 1 আৰু ক শ্ৰেণীখিনি কৰা নাই, ইয়াতে চাইছে বস্তুখিনি। আৰু গ্যাস কোনে বনাইছে? এইটো গ্যাস কোনে বনাইছে? তুমি বঢ়িয়া হৈছে দিয়া। গ্যাসৰ চৌকাটো সিলিন্ডাৰ বনাও। ওই ইয়াতে লাগল, ইয়াতে হেৰি কিটা লাগিব না, ঘুৰাই দিয়া। ঘুৰাই দিয়া, তাৰপিছত সিলিন্ডাৰ ওচৰ সিলিন্ডাৰ এটা বনাবা, এটা ভাল। বেলনা ৰুটি বনোৱা বেলনা গ্যাসটো ধুনীয়া হৈছে। বঢ়িয়া, তোমালোকে বনাইছা, বঢ়িয়া হৈছে, বনাই থাকা। আৰু আনটো ছাইডত ছাত্ৰসকলে বাঁহেৰে আহিলাসমূহ বনাবলৈ চেষ্টা কৰিছে। ছাৰে আমাৰ সহযোগ কৰিছে, লগতে আমিও সিহঁতৰ লগত সহযোগ কৰিছোঁ। আমিও চেষ্টা কৰিছোঁ কিবা কিবি বনাবলৈ সিহঁতৰ লগত, যাতে এটা উৎসাহ পায় আৰু ভালকৈ বনায়। এয়া ছাৰ বাইদেউ ময়ো বনাই আছোঁ, ছাত্ৰ ছাত্ৰীৰ লগত বনাই আছোঁ। এয়া ছাত্ৰকেইটা প্ৰায় হৈছে, বহুতখিনি শিকিছে, যিহঁতে শিকি বনাই আছে, পাৰিছে বনাবলৈ। ছাৰে বনাইছে, সহায় কৰিছে। আধা বনাইছিলে ছাৰে, আধা বনাই সহায় কৰি দিছে। এয়া ছাত্ৰ ছাত্ৰীসকলে মাটিৰে বনোৱা আহিলাসমূহ প্ৰদৰ্শন কৰিছে। গ্ৰুপ ৱাইজ ছাত্ৰ ছাত্ৰীসকলে আহিলাসমূহ প্ৰদৰ্শন কৰিছে, আমি নিৰীক্ষণ কৰি আছোঁ। এয়া আৰু এইটো কি বনাইছা? এইটো গেছ, কেৰাহী, কেৰাহী, মিঠাই। বা চাহৰ লগত মিঠাই দিছে দেই, বঢ়িয়া। শিলপতা, মছলা দিছা, শিলপতা। আৰু এইফালে চৌকা নেকি? চৌকাটো মিহি কৰিব লাগিছিল আৰু অলপ ভালকে দিয়া। কোৱা এইটো শিলপতা না? ধুনীয়া হৈছে, শিলপতাটো ভাল হৈছে দেই, বৰ ধুনীয়া হৈছে। আৰু কেৰাহীটো এইটো কেৰাহীটো ঢাকনিখন গুচাই দিয়াচোন। ভাল হৈছে। বিছনাটো কিন্তু ধুনীয়া হৈছে, গাৰু দিছে, ব্লেংকেট ৰাখিছে, ধুনীয়া হৈছে। এইটো দাঙি দিয়া।
এইটো হেৰি নেকি গেছত বনোৱা নেকি আজি এনেদৰে আমাৰ বিদ্যালয়ত দক্ষতা আৰু ডিজিটেল দিন হিচাপে উদযাপন কৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে বহুত আনন্দিত অংশগ্ৰহণ কৰি আমাৰো বহুত ভাল লাগিছে।